হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। নতুন বছৰ পালেহিয়ে, মাজত আৰু কেইটামান দিন আগতীয়াকৈ সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই বাছি আছোঁ এয়া পালেং শাক আৰু ধনিয়াখিনি। এয়া নমনে টোপনি মাৰাই নাই। যেতিয়ালৈকে আমি নাযাওঁ বিচনাত টোপনি মাৰিবলৈ তেতিয়ালৈকে সিও টোপনি নামাৰে। এতিয়া 10:30 বাজিব আৰু মোৰ একদম মূৰৰ অৱস্থাই নাই। এওঁ স্কুললৈ যায় আৰু নমনো স্কুলৰ টিফিন বনাব লাগে। ৰাতিপুৱা খুব দৌৰা-দৌৰি হয়, তাকে আৰু যিখিনি পাৰোঁ আগতীয়াকৈ মানে ৰাতিকে যিখিনি পাৰোঁ কামখিনি কৰি থওঁ আৰু তাকে আৰু শাকখিনি চাফ চিকুণ কৰি ৰাখি দিলোঁ। ৰাতিপুৱা দালিৰ বৰাৰ সৈতে পালেং শাকৰ আঞ্জা বনাম বুলি ভাবিছোঁ। এতিয়া আৰু সোনকালে কামখিনি কৰিলোঁ আৰু তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাই কামত লাগি গ'লোঁ আৰু দালিৰ বৰাখিনি ভাজি আছোঁ, লগতে আলুখিনি কাটি আছোঁ। আলু ভাজি বনাম। এয়া আলু ভাজিখিনি ভাজি আছোঁ আৰু এয়া আমাৰ দালিৰ বৰাখিনি ৰেডি হৈ গ'ল। এয়া আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে। এতিয়া দালিৰ বৰাখিনি দি দিম। পালেং শাকৰ আঞ্জাৰ সৈতে দালিৰ বৰা খুব ভাল লাগে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ খাই চাব, খুব ভাল লাগে খাবলৈ। কি কৰিছে এইটো? কাক দিবা এইটো? আইতাক দিবা? বজাই দেখুৱাচোন। বটলৰ সপা আৰু এটা বটল আৰু এটা গাজা আৰু এটা ৰছী দি বনাই দিছোঁ। দৌৰি গ'ল তাৰ কাম কৰি কৰি। বেচৰাটো জ্বৰো উঠি আছে। এইটোতো উল্টাকে পিন্ধিলা। ময়ে পিন্ধাই দিলোঁ নেকি? চোন মই পাহৰিয়ে গৈছোঁ। উল্টাকৈ পিন্ধাই দিলোঁ মই। কাউৰীটো খেলি লাগে। এইয়া আমাৰ ৰাজা-ৰাণী। নাম দুটা কেনেকুৱা লাগিছে জনাব দেই। নমনে দিছে নাম দুটা। আৰু বেছি দিন হোৱা নাই কুকুৰ দুটা আনিবলৈ আমাৰ। সিহঁতে ওপৰত এনেকৈ থাকি খুব ভাল পায় আৰু আমালৈ এনেকৈ চায়ে থাকে সিহঁতে। এয়া ঘৰতে বনাইছোঁ অসমীয়া গহনা জোনবিৰি বনাই আছোঁ। এতিয়া এনেকৈ গোটেইখিনি বনাই ল'লোঁ। এয়া আমাৰ জোনবিৰিডাল, কিন্তু গোটেইখিনি কমপ্লিট হোৱা নাই এতিয়ালৈকে। ইয়েৰিং কেইযোৰ এতিয়ালৈকে হোৱা নাই। আপোনালোকক এনে দেখুৱাবৰ কাৰণে মই তেনেকৈ থৈছোঁ। বেছি দীঘলকৈ নকৰোঁ চাগে, মই চিম্পুলকৈ এনেকৈ ৰাখিম। পাছত দেখুৱাম বাৰু আপোনালোকক মই কেনেকৈ ৰাখিলোঁ। খোলা চাপৰি পিঠা বনাই আছোঁ আৰু আমাৰ আলহীও আহি পালে। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। পুনৰ আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ বাই বাই।